তো হে ইউটিউবৰ বন্ধুসকল সদায়তো আপোনালোকে টাউন চহৰত থাকে আপোনালোকে বছৰটোত বা মাহত এদিন আপোনালোকে সময় ওলাই এইটো ঠাইত আহিব মানে এনেকুৱা ধৰণৰ ঠাই আহিব যিটো ঠাইত মই আজি আহিছোঁ ৰ'ব দেখাই আহিছোঁ আজি মই কোনটো ঠাইত আহিছোঁ ৰ'ব মানে কথাটো হ'ল আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত আমি ওম থান বুলি জানো ইয়াত মানে ইমান ধুনীয়া পৰিৱেশ আপোনালোকে বিশ্বাস কৰিব নোৱাৰে এবাৰ আহিব এবাৰ এফৰ্ট কৰিব আৰু ঘূৰিবলগীয়া বহুত ঠাই আছে সকলোৱে নাজানে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাব পাৰিছে কিমান ধুনীয়া আৰু আপোনালোকে ইয়াৰ পৰা ঠাইটো এবাৰ চাওক না কি মজা লাগিছে কেনেকুৱা লাগিছে দাদা ইয়াৰ পৰা দৃশ্যটো মানে একদম আমেজিং ভিউ হয় এইটো বোলে একদম এমেজিং ভিউ হয় দাদা পুৰা মনোযোগেৰে চাই আছে ঠাইটো মানে কি কম আৰু এবাৰ আহি চাব পাৰে আপোনালোকে বহুত টান হয় এনেকুৱা ভিউ পোৱা ধুনীয়া ভিউ হয় আমাৰ দাদা গোটেই একদম নৰ্থ ইষ্ট ৰাইড কৰে কিন্তু ইয়াৰ নিচিনা ঠাই মানে আমাৰ অসমতো আছে যিবোৰ ঠাই আমি শ্বিলঙত গৈ বা এনেকুৱা ঠাইত গৈ চাব লগা হয় এইটো অসমতো আছে শ্বিলঙত বাৰু এইবোৰ ঠাই নাই তথাপিও মানে এইটো মানে মস্ত আপোনালোকে এবাৰ আহি চাওক একদম ছুইজাৰলেণ্ড স্কটলেণ্ড হয় নহয় একদম স্কটলেণ্ড আপোনালোকে জীৱনত মানে বহুত ব্যস্ত থাকে ময়ো জানো কিন্তু এই ব্যস্ততাৰ মাজত এনেকুৱা এটা ঠাইত আহি এনেকুৱা এটা মজা ল'ব মানে আপোনালোকে মানে ক'ব যে কি ঠাই মানে এবাৰ দাদা আগৰ দৃশ্যটো আপুনি দেখাই দিয়ক এইফালে চাব পাৰিছে সেইফালে মানে কি কম ইয়াত উঠিলে মানে আপোনালোকে আমাৰ অঞ্চলটো গোটেই চাব পাৰিব সেইটো আপোনালোকে কোনো টেনশ্যন নকৰিব আমাৰ অঞ্চল গোটেই চোৱা যাব আৰু এনেকুৱা আপোনালোকে পুৰা বিন্দাছ শুই থাকিব এনেকুৱা ঠাইত আহি কি মজা লাগে আৰু মোৰ দাদা টুৰিষ্ট প্ৰেম গাড়ী চলায় চাব পাৰি আৰু আপোনালোকে উত্তৰ পূৰ্বাঞ্চল বা ভাৰতৰ যিকোনো ঠাইত যদি যাব বিচাৰে মোৰ দাদাৰ লগত যোগাযোগ কৰিব পাৰে এতিয়া নতুন নিজৰ গাড়ী হ'ল গতিকে আপোনালোকে গৈ ভাল পাব চাব পাৰিছে ইয়াত 50 ইউৰোৰ পইচা আছে মানে 50 ইউৰো মানে বৰ্তমান ৰেট হৈ আছে 4400 কিমান 72 না কিমান টকা তাৰ মানে মোবাইলৰ পিছত 4000 লৈ ফুৰি আছে কিন্তু এটা 50 লিখা আছে এয়াই ইয়াত বহুত আৰাম ল'ব পাৰে আমাৰ খুৰাজনে ইমান সময় শুলে এই আমাৰ জিৰণি চৰাটো দেখিবলৈ পুৰা পাথৰৰ ওপৰত বনোৱা হৈছে আৰু ইয়াতে শুলে মানে কি ইয়াতে হাতী চাতি আপোনালোকক ধৰিব নোৱাৰে আৰু আপোনালোকে চাব পাৰে ভিউ চাইছেনে নাই কিমান ওপৰত আছোঁ আমি বৰ্তমান এইটো চাওক কিমান তল আৰু এনেকুৱা খাৰা পাথৰ আছে তলত আৰু এইটো গছ চাওক বৰগছ একদম গোটেই মৌ মাখিৰ বাহা আছে ইয়াতে যিমান জংলী মৌ মাখি আছে চব ইয়াতে বাহা পাতিছে মই জুম কৰি দিছোঁ আপোনালোকে চাওক কেনেকৈ মৌ মাখিৰ গছ ইয়াত চাব পাৰিছে মৌ মাখিৰ বাহা বহুত যদি আপোনালোকে কেতিয়াবা ভাবে যে মৌ মাখিৰ পৰা একদম মানে পিয়ৰ হানি খাম ইয়াতে আহি পেলাই এই হানিটোৰ তলত গৈ মোক লগালেই হ'ল পুৰা আপোনালোকে এইটোৱে সেইটো গছ যোনটো ঠাইত এই মৌ মাখি বহুত আছে তাৰ পৰা যে আমি দেখাই আছিলোঁ এইটোৱে গছ এইটো গছত বহুত মৌ মাখি আছে কিবাকে যদি আহিব পাৰে না কল দিছিলোঁ এইফালে বান্দৰে খাই আছে পুৰা ধুনীয়াকৈ খাই আছে আপোনালোকে চাব পাৰিছে কি ধুনীয়াকৈ খাই আছে এবাৰ চাওক বান্দৰবোৰে এইটো ৰাস্তাত মানে যোৱাটো এটা মানে বহুত কষ্টৰ কাম তো মানে এতিয়া আমি গৈ পেলাই আপোনালোক দেখাই দিম কেনেকুৱা যাব লাগে বেলেঞ্চ বনাই যাবা আৰু মইতো চিধা ওপৰৰ পৰা গুচি যাওঁ গৈ আছে বৰ্তমান পাথৰৰ ওপৰেদি বহুত ৰিস্কি হৈ আছে এই পাথৰৰ ভিতৰত এনেকুৱা গুফাবোৰ আছে যদি ফিল আপ কৰিব লাগে ইয়াতে বাগৰি দিলেই হ'ল চিধা গুফা ফিল আপ उम्र भर सो न सके
দেখাবলৈ চেষ্টা কৰিম চাব পাৰিছে ইয়াত বহুত ধুনীয়া এটা শিৱ মন্দিৰ আছে এইটো আমাৰ নন্দী বাবা হয় নন্দী বাবা সেৱা কৰি এফালেদি আমি নামি যাম তললৈ ইয়াত লিখা আছে জোতা কথা হ'ল ইয়াত আপোনালোকে চাওক এইটো ৰাস্তাত আমি এতিয়া যাবলৈ লাগিব বহুত মানে বহুতে ৰিস্কি কিবা কাৰণে অলপ হ'লে পাৰিছে এতিয়া আমি এইটো ৰাস্তাত যাব লাগিব এইটো বাৰু যাওঁতে এইটো নহয় কিন্তু মই ইয়াত আপোনালোক এটা বহুত অদ্ভুত বস্তু দেখাম অদ্ভুত বস্তুটো কি হ'ল মানে দেখাই আছো অদ্ভুত বস্তুটো সেইটো এয়া চাব পাৰিছে এই ভৰিটোৱে 150-200 বছৰ পুৰণা হাতীৰ ভৰি মাই গড মানে সেই ওপৰত মানে বহুত আছে নাযাওঁ আমি কাৰণ মানে বুজিছেতো কিয় নাযাওঁ বহুত ওপৰত আছে কিন্তু আপোনালোকে ঠাইটো মানে কি ক'ম আপোনালোকে কেনেকুৱা পাইছে এবাৰ জনাওক মই এইফালে গৈ আছো আমাৰ দাদা আহিব এইফালে আমি ৰিচাৰ্চ কৰি এইটোৱে গম পাইছো প্ৰায় 100-150 বছৰ পুৰণি ভৰি হাতীৰ ভৰি চাব পৰিছে হয় কৃষ্ণ মানে লাগিছে মোৰ কাৰণে ৰাস্তা য'তে ত'তে আছে মই য'তে ত'তে যাব পাৰোঁ কোনো টেনশ্যন গৈ এনেকৈ যাম বাৰু বেলেগ মানুহ ইফালে দি যায় কিন্তু মই ইফালে দি আহিছোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी है তো একো নাই বাৰু আহি পালোঁ বৰ্তমান ফাইনেলি ঝৰ্ণাৰ ওচৰত ইয়াতে গা পা ধুই ল'ম মুখ চুখ ধুই ল'ম ধুনীয়াকৈ থৈ দিয়া নিচিনাকৈ আছে ইমান ধুনীয়া এটা ঠাই য'ত নেকি শান্তিপূৰ্ণ একদম বহুত শান্তি লাগি যায় ধুনীয়া বঢ়িয়া ফ্ৰেণ্ডসকল চাই থাকিব এনেকৈ ধৰণৰ আমি ভিডিঅ' দি থাকিম নেক্সট টাইমলৈকে